সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল ফিডাইড অসম নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ কেইটামান মজাৰ হাতৰ আৰু প্ৰতিটো হাতৰৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল এনেকুৱা কি গছ আছে য'ৰ পৰা খৰি পোৱা নাযায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কলগছ। ইয়াৰ শুদ্ধ উত্তৰ বহুতে দিছে, তাৰে প্ৰথম 5 গৰাকী আৰু ৰেণ্ডমলি লোৱা কেইগৰাকীৰ নাম হ'ল ধুনু বৰা, সংগীতা ডেকা, কংকনা এণ্টাৰটেইনমেণ্ট, কিঞ্জল নাথ, শেৱালী গোহাঁই, শহীদুল আলী, দেৱজিৎ মৰাণ, মিনহাজ আলী, অনিছ আলী, অবিনাশ শৰ্মা, বনিতা দাস, আকাশী বৰা, কমেশ্বৰ কলিতা আৰু জুমন। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 12টা মাহত 13টা মাত থমথমকৈ বহি থাকে চকু টেলেকাৰ জাত। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, 12টা মাহত 13টা মাত থমথমকৈ বহি থাকে চকু টেলেকাৰ জাত। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল ফেঁচা। তাৰপিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। প্ৰশ্নটো হ'ল কি পাত গছত নালাগে। প্ৰশ্নটো হ'ল কি পাত গছত নালাগে। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল থাৰা পাত। তাৰপিছৰ প্ৰশ্নটো হ'ল গোন্ধ আছে কিন্তু ফুল নহয়, জ্বলে কিন্তু কয়লা নহয়। ক'ব পাৰিবনে ইয়াৰ উত্তৰটো কি? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, গোন্ধ আছে কিন্তু ফুল নহয়, জ্বলে কিন্তু কয়লা নহয়। ইয়াৰ উত্তৰটো হ'ল ধূপকাঠি। তাৰপিছৰ প্ৰশ্নটো হ'ল শুকাই গ'লে পুৰিব পাৰি, ভূমিত দিলে হয় সাৰ, পুখুৰীত দিলে হয় মাছৰ খাদ্য। ইয়াৰ উত্তৰটো কি হ'ব কোৱাচোন ভাই? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল গোবৰ। তাৰপিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। প্ৰশ্নটো হ'ল তাজমহলৰ পূৰ্বৰ নাম কি আছিল? এইটো এটা কুইজৰ প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ল মমতাজ মহল। তাৰপিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। প্ৰশ্নটো হ'ল 3 আখৰেৰে মানুহৰ শৰীৰৰ অংগৰ নাম। তাৰে প্ৰথমটো গুচি গ'লে এজনী ছোৱালীৰ নাম। ইয়াৰ উত্তৰটো হ'ল কলিজা। যদি কলিজাৰ প্ৰথম বৰ্ণটো বাদ দিয়া হয় তেন্তে থাকে লিজা, যিটো এটা ছোৱালীৰ নাম। তাৰপিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি আছে প্ৰতিটো শব্দৰ অৰ্থ তাতে পাব। শেষৰ শব্দ দুটা গছত পাব। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল অভিধান। অভিধানত সকলো ধৰণৰ শব্দৰ অৰ্থ পাব আৰু তাৰ শেষৰ দুটা বৰ্ণ যুক্ত হৈ যিটো শব্দ হৈছে সেইটো থান, যিটো গছত পাব। তাৰপিছৰ প্ৰশ্নটো হ'ল আকাশত ঘৰ পাতালত দুৱাৰ, ওলাই ওলাই চাই ৰজিৰ কোঁৱৰ। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল টুনি চৰাইৰ বাহ। তাৰপিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। প্ৰশ্নটো হ'ল হাতত আছে, ভৰিত আছে, নাই কিন্তু জিভাত, পাৰা যদি কোৱাচোন কি সেয়া? বস্তুটো হাততো আছে, ভৰিতো আছে, কিন্তু জিভাত নাই। হয়, ইয়াৰ উত্তৰটো হ'ল হাড়। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল আহোঁতে খুলিহে তৃপ্তি পাই, যাওঁতে মাৰি বাৰে বাৰে চাই। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। যদি ইয়াৰ উত্তৰটো নাজানে তেন্তে ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত যাই আমাৰ এইটো ভিডিঅ' চাব পাৰে। আৰু এনেধৰণৰ মজাৰ হাতৰৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিয়ক। অহা সোমবাৰ অৰ্থাৎ 14/8/2023 তাৰিখে এইটো চেনেলত পূৰ্বৰ 4th গ্ৰেডৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নকাকত আলোচনা কৰা ভিডিঅ' এটা আপলোড কৰা হ'ব। ইচ্ছুক ব্যক্তিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।